হাই হেল্ল' নমস্কাৰ গাইজ, আজি আৰু এটা ব্লগত স্বাগতম কৰিলোঁ। আৰু আজি আহিছোঁ মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, জেগাটোৰ নাম হ'ল গাৰোগল্লি। আজি ইয়াতে বহুত কিবা কিবি দেখাম, ৱাটাৰফল আছে, এনেই এনজয় কৰিব আহিলোঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া দোকানত আহিছোঁ, অলপ কিবা কিবি কিনি লওঁ, বজাৰ লৈ লওঁ, কাৰণ ভিতৰত দোকান নাই ন, তো সেইকাৰণে মানে অলপ ইয়াতে মানে অলপ চানা টানা লৈ লওঁ। এইকেইটা দেখা পাই কিবা মনত পৰিছেনে আপোনাৰ, সৰু কালত যে আমি যে খাইছিলোঁ? তো বহুত কিবা কিবি আছে। ফ্ৰেণ্ডলি আছে কুকুৰটো। ভাল লাগিছে ন আহি? একদম মজা, বঢ়িয়া ফিলিং, বঢ়িয়া লাগিছে, বঢ়িয়া। ৰ'দ দিছে আজি, বহুত ৰ'দ দিলে, সেইকাৰণে মানে আমি ভাবিলোঁ আৰু আহোঁ অলপ ফুৰি চুৰি যাওঁ। এইটো চাওক কিমান ডাঙৰ গছ। ইয়াতে আপোনালোকে প্ৰথম সোমাই কিনে এইখিনিত আপখিনি উঠি কিনে আপোনালোকে দেখা পাব এইখিনিত গছটো। বহুত পুৰণা গছ হয় এইটো, আৰু চাৰিওপিনে জংঘলে জংঘল। বলক এইফালে তলত চাওক, মানুহে গা ধুই আছে। বাপৰে, পুৰা খাৰা ডাউন। আমাৰ টায়াৰ স্লিপ কৰি কৰি নামি আছোঁ আমি, বুজিছে? ইয়াতে মানে চব পিনে ৱাটাৰফল, ভাল লাগে আহি কিনে। এইবোৰ বাঁহেদি এনেকা বনাই দিছে। তো আমি গাড়ীকেইটা ইয়াতে পাৰ্ক কৰিলোঁ, গছৰ তলত পাৰ্ক কৰিছোঁ, পুৰা ছায়াত হৈ থাকিব। এইফালে দোকান পাতিছে, আগতে দোকান নাছিলে তাতে, কিন্তু এতিয়া নতুনকৈ পাতিছে। তো আপোনালোকে আহিব পাৰে নে কি? বঢ়িয়া জেগা হয়। 20 টকাকৈ তোমাৰ এণ্ট্ৰি ফিজখন, আৰু 20 টকাকৈ এণ্ট্ৰি ফিজ, বেছি নহয়। বহুত বঢ়িয়া জেগা হয়, শান্তিৱালা জেগা হয়। পানীৰ আৱাজ চাৱাজ শুনিলে বঢ়িয়া লাগে। যোনে যোনে নেচাৰ ভাল পায় এটা লাইক কৰি দিব। এইটো চাওক, আৰু আগতো জেগা আছে। তো এতিয়া চাব পাৰে, বহুত আইতাসকলে গছ ৰুইছে। তো এতিয়া সকলোবোৰ আঞ্জাৰ গছ, আৰু লাই শাক যিমান যি আছে, মূলা শাক, সেইবোৰৰ গছ। আৰু ইয়াতে আইতাসকলে ৰুইছে। তো খুৰাই মানে কৈ দিব ইয়াতে কি কি গছ আছে। কি গছ আছে? ইয়াতে কমলা আছে, কমলা পুলি আছে, কমলা আছে, কমলা পুলি মানে আৰু জলকীয়া আছে, জলকীয়া আছে, বেঙেনা আছে, বেঙেনাও আছে, মূলা আছে, আৰু বিহৰ আছে, লাই আছে, মানে সকলোবোৰ যিমান শাক পাচলি আছে গোটেইখিনি পাব মানে। ভেন্দি আছে, ভেন্দি পৰ্যন্ত আছে মানে, হালধি আছে, হালধিও আছে, আম কঁঠাল আছে, কচু টেঙাও আছে, কচু টেঙা, মানে সকলোবোৰ যিমান শাক পাচলি আছে, ফল মূল আছে, গোটেইখিনি খুৰাহঁতে ৰুইছে। আৰু গোটেইখিনি ভালকৈ চাই মানে এইখিনি জেগাত।
তো খুৰা আহিছোঁ দিয়ক। তো আহিলোঁ ঘূৰি ফুৰি এতিয়া আৰু ইমান গৰম দিছে এতিয়া এইটো খাই আছোঁ। কি হয় এইটো মোক কমেণ্ট কৰি পিনে কওক। আৰু ইমানে আছে।